সকলো ভালেই আছে আৰু ভালটো থাকিবই কাৰণ বিহু যেহেতু মোৰ ফালৰ পৰা সকলোলৈকে আপোনালোকলৈ বিহুৰ বহুত 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 শুভেচ্ছা থাকিল আৰু আমি ইয়াত বিহু সেলিব্ৰেট কৰিছো অলপকৈ যিমানখিনি পাৰো সিমানখিনি সেলিব্ৰেট কৰিছো আৰু মই ভাবিলো কি আমি কেনেকৈ বিহু সেলিব্ৰেট কৰো সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰো হাতখন উকা হৈ আছে যেটুকা বিচাৰি নাপালো কাৰণ যেটুকা ইয়াত নাই আবেগিক হৈ পৰো এজন অসমীয়া হৈ বিহুৰ দিনাখন ঘৰখনত নথকা আৰু অসমত নথকাটো বহুত আবেগিক মানে হয়তো আপোনালোকে বুজিব পাৰিছে আৰু আজি তথাপিতো লাডু পিঠা বনাইছো আপোনালোকৰ লগত সেইখিনি শেয়াৰ কৰিম বাৰু মোৰ ফালৰ পৰা আকৌ আপোনালোক সকলোলৈকে বিহুৰ বহুত শুভেচ্ছা থাকিল আৰু এতিয়া পিঠা কি বনাইছো সেইখিনি আপোনালোকৰ লগত প্ৰথমতে শেয়াৰ কৰি লওঁ Actually, তিল পিঠা বনোৱা নহল বিহু বুলিলেতো তিল পিঠাটো থাকিবই লাগে কিন্তু মই বৰা চাউল বিচাৰি নাপালো সেই কাৰণে বনোৱা নহল আৰু অন্য চাউলটো এটো বনাবৰ চেষ্টা কৰিছিলো যদিও ভাঙি গল নহল একচুয়ালি ভালকে সেই কাৰণে বনাব নোৱাৰিলো আৰু যিমানখিনি বাৰু বনাইছো আৰু সেইখিনি আপোনালোকৰ লগত দেখাও এতিয়া এয়া মোৰ পিঠাখিনি আৰু পিঠাৰ লগতে মিঠাইও বনাই লৈছো এয়া ৰসগোল্লা বনাইছিলো তাৰ পিছত এয়া কালাকান বনালো এফালে নিমকি কেক লাডু দুটা ধৰণৰ লাডু বনাইছো আৰু যেহেতু চিৰা দৈ আমাৰ ইয়াত নাপাও সেই কাৰণে এয়া মই পায়স বনাইছো আৰু এফালে নিমখীয়া পিঠা আৰু এফালে ঘিলা পিঠা আৰু দুটা লাডু তিলৰ লাডু নাৰিকলৰ লাডু আৰু এফালে বনাইছো কেক অলপমান বিহু ডান্স কৰি ললো বাৰু আমাৰ এফালটো বিহু ডান্স কৰিব নাজানে তথাপিতো অলপমান ট্ৰাই কৰিলে অলপমান ট্ৰাই কৰিছে আজি এবাৰ প্ৰথম আৰু এতিয়া হা সৰি আমাৰ বিয়াত এবাৰ বিহু ডান্স কৰিছিলে তেতিয়া আৰু এবাৰ সেকেন্ড টাইম বিহু ডান্স কৰিছে আৰু এতিয়া আমি আজি এক প্লেট কণী আনি থৈছো এতিয়া আমি কণী জুচ খেলিম চলো এতিয়া আমি কণী জুচ খেলিম আপোনালোকে চাই থাকক কোন জিকে মই জিকিম চাগে এতিয়া আমি ৰেডি হৈছো কণী জুচ খেলিবলৈ আৰু এয়া এটা ফাৰ্স্ট টাইম কণী জুচ খেলিছে হা ফাৰ্স্ট টাইম ओके स्टार्ट ये मैं लिखती हूँ यार मोय कौन सी की वो साइड है कैसे खेलते हैं अब जस्ट इसको टक्कर मारो कौन मतलब जिसका जल्दी पहले टूट जाएगा वही जीत जाएगा मतलब वही वो हार जाएगा जिसका पहले नहीं टूटेगा वो जीत जाएगा ठीक है हवा में मारता है हवा नहीं यहाँ पे मारो तुम मारो नहीं मारो दो बार नहीं एक बार जीत गया मारी लो ठीक है ये आप मेरी तरफ से आपके लिए थैंक यू और भी है यहाँ सेकेंड टाइम एक बार कौन जी के किसका टूटा तुम्हारा टूटा है नहीं ये क्रैक हो गया ये मुझे किलो दूंगा अब मारो मारो 3-0 মই প্ৰত্যেকবাৰ হাইছো তিনিবাৰ হাইলো দিলে साइड टू दूसरा ये वाला टूटा था ये वाला करो अब मारो
এবাৰ লাষ্ট বাৰ মই জিকিলো 3 বাৰ তেওঁ জিকিলে আৰু এবাৰ মই জিকিলো সকলোকে বিহুৰ শুভেচ্ছা থাকিল সকলোকে এনজয় কৰক ৰঙালী বিহুৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল সকলে ভালকে থাকক আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ আৰু আমাৰ এতিয়া কণী যুঁজ খেলা হৈ গ'ল মই হাৰিলো আৰু তেওঁ জিকিলে গতিকে কণীকেইটা গুঠিকেইটা তেওঁৰে হয় উইনাৰ আৰু এতিয়া আমি অমলেট বনালে তোমাকো দিম আৰু এতিয়া আমি পইতা ভাত খাম কাৰণ আজি বিহুৰ দিনাখনটো যিহেতু ভাত নাখাওঁ আমি সেইকাৰণে মানে গৰম ভাত নাখাওঁ পইতা ভাত খাওঁ সেইকাৰণে পইতা ভাতৰ লগত কি বনাই আছোঁ সেইখিনি দেখাই আছোঁ ন ইণ্টাৰেষ্টিং মানে পইতা ভাত খাম এতিয়া আৰু ঠিক আছে এতিয়া খাই লওঁ তেন্তে এয়া আমাৰ পইতা ভাত ৰেডি হৈ গ'ল আৰু পইতা ভাতৰ লগত কি বনাইছোঁ দেখাই আছোঁ এয়া কলডিলৰ ভাজি আৰু এয়া কচু শাকৰ ভাজি আৰু এয়া হৈছে তিতা কেৰেলা আৰু বুট আৰু এয়া লগতে পচলা আমি 100 এবিধ শাক খাব নোৱাৰিলোঁ কিন্তু অলপমান হ'লেও ট্ৰাই কৰিছোঁ 100 এবিধটো একেলগে খাবলৈ সম্ভৱ নহয় কাৰণ বিচাৰি নাপাওঁ সেইকাৰণে যিমানখিনি পাৰোঁ এক্সট্ৰাকে বনাই দিছোঁ আৰু এইখিনি আৰু এতিয়া পইতা ভাতটো খাই লওঁ তাৰ বিহু বুলি বহুত এনজয় কৰা হ'ল আৰু নাজানো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কিন্তু আমি সঁচাকৈ খুব এনজয় কৰিলোঁ যিমানে লাগিলে কিন্তু ইয়াত এনজয় নকৰোঁ কিয় মনটো কিন্তু ঘৰতে আছে দেই ভাবিছোঁ অহাবাৰ বিহুত ঘৰলৈ যাম আৰু নাজানো ভগৱানে কিমানখিনি কি কৰে সেই ভগৱানৰ ওপৰতে এৰিছোঁ আৰু ঠিক আছে তেন্তে আজিলৈ আৰু ভিডিঅ'টো নবহাওঁ কিয়নো আজি আমাৰ এতিয়া আলহী আহিব বিহু বুলি তেওঁলোককো ইনভাইট কৰা হৈছে আমাৰ ঘৰলৈ সেইকাৰণে আৰু বহুত কাম আছে এতিয়া আৰু ভিডিঅ'টো আগবঢ়াব নোৱাৰোঁ সেইকাৰণে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ঠিক আছে আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত ঠিক আছে আজিৰ কাৰণে বাই বাই